আজি এই বৃহত্তৰ কাজল গাঁৱৰ শ্ৰী শ্ৰী লক্ষী পূজাৰ আজি দ্বাৰ মুকলি কৰা হৈছে। প্ৰথম দিন আমাৰ মাননীয় MCLA পানীয় ব্ৰহ্ম ছাৰ আছে, প্ৰমুখ্যে সকলো ৰাইজ উপস্থিত হৈছে, ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে। খুব এটা সুন্দৰ পৰিৱেশ। আশা কৰিছোঁ লক্ষী মায়ে সকলো চিৰাংবাসী ৰাইজক তেওঁ ধন ধানে আশীৰ্বাদ দি পেলাই যাতে ভৱিষ্যত আমি সুখ শান্তিৰে সকলো জাতি জনগোষ্ঠী মিলি থাকিব পাৰোঁ, এই আশা কামনা কৰিছোঁ। জুবিন গাৰ্গৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে আমাৰ লক্ষী পূজা কমিটিৰ তৰফৰ পৰা আয়োজন কৰিছে। এটা সুন্দৰ পদক্ষেপ লৈছে। সকলোৱে যেনে আমাৰ জুবিন সকলোৰে মৰমৰ, আজিও পাহৰিব পৰা নাই, সকলোৱে আজিও মিয়মান হৈ আছে। আজিৰ দিনটোত তেখেতক আকৌ স্মৰণ কৰাৰ কাৰণে সকলো চিৰাংবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ আত্মাই যে স্বৰ্গত স্থান লাভ কৰে তাৰ কাৰণে আশা কৰিছোঁ। आरो दिनैनि बे हाबाफारियावनो सोमोन्दै आरो फुजा मेलानि सोमोन्दै आरो बे फुजा मेलाजों हयতো শেষ কৰিব পাৰে। তো ইয়াৰ কাৰণে মই সকলো ৰাইজক মই আবেদন কৰিছোঁ আৰু মই বেছি দীঘলীয়া নকৰোঁ। তো মই এইখিনিকে কৈ পেলাই আকৌ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰি পেলাই মই